আমাৰ ভণ্টি আজি প্ৰথম স্কুল নহয় অৱশ্যে কোৱাটো ভুল হ'ব। আজি ক্লাছ 5ৰ পৰা গোলাঘাট জাতীয় বিদ্যালয়লৈ যাব, টাউনৰ প্ৰথমখন স্কুল। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ফুলপা। ভালকৈ পঢ়িবা, নিজৰ সপোন আৰু উদ্দেশ্য সদায় মনত ৰাখিবা যাতে সফল হ'ব পাৰা। টাউনৰ স্কুল হয় ইমান অকণমানিতে গৈ পাইছোঁ, আমিতো গৈ নাপালোৱেই। সেইবুলি পঢ়া শুনা বাদ দি থাকিলে নহ'ব। সপোন আশা ইচ্ছাবোৰ সদায় মনত ৰাখিব লাগিব। আৰু এইটো বেগ, আমাৰ ছোৱালী বেগটো মানে কিমান ডাঙৰ চাওকচোন। কেইখন কিতাপ আছে দেখোন? 16খন। ওলমি গৈছে, বেগটো ল'ব পৰা নাই। মানুহজনী হৈছে টিকলি। বেগটো বহি 8খন হয় নি? ভালকৈ পঢ়িবা। মোৰ ফালৰ পৰা সদায় শুভেচ্ছা থাকিলে আৰু সহায় সহযোগিতা সদায় থাকিব। বহুত গধুৰ হৈছে নি? এইটো হৈছে সিহঁতৰ স্কুলৰ, এইটো কি বুলি কয়? বেজ হয় নাই? কি বুলি লিখা আছে? গোলাঘাট জাতীয় বিদ্যালয় দেখি গাঁৱলীয়া বাটেৰী লুইতৰ ঘাটেদি বিশ্বৰ সজাই যাওঁ। সভালৈ যাওঁ। পোৱা নাই। নামটো কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনুবাৰ্তা শইকীয়া। আৰু তোমাৰ সপোন উদ্দেশ্যবোৰ সদায় মনত ৰাখিবানে? নিশ্চয়। কেমেৰাৰ আগত বন্দী কৰিছোঁ, ৰাখিব লাগিব সপোনবোৰ সফল হ'বলৈ, হয় নাই? ভাল, অল দ্য বেষ্ট। থেংক ইউ।